আজি ৰাতিপুৱা বতৰটো ভাল, ৰ'দো দিয়া নাই। মুখ হাত ধুলোঁ আৰু এতিয়া কাপোৰ কেইটামান ধুবলগীয়া আছে আৰু এতিয়া চাবোন দি থওঁ, দুপৰীয়া সময়ত ধুই দিব লাগিব। গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ৰাতিপুৱা আজি 7টামান বজাত শুই উঠিলোঁ আৰু এতিয়া কালি ভিডিঅ'টো এডিট কৰিবলৈ আছে, এডিট কৰি সোনকালে আপলোড কৰিব লাগেতো। এতিয়া প্ৰথম আজি কালি ভিডিঅ'টো এডিট কৰিম। ছাগলীজনীৰ কাৰণে সোণাৰু পাত দুখিলামান ছিঙি আনিলোগৈ। সোণাৰু গছৰ পাত, কঁঠাল গছৰ কোমলীয়া পাতটো, এইবিলাক খাই ইহঁতে অকণমান ভাল পায়। তো বাকীবিলাকতকৈ এইবিলাক দিলে সিহঁতি খায়। আৰু এইফালে বগীও আহি কলিৰ লগতে খাইছেহি। নতুন ছাগলীজনীৰ ওচৰত মানুহ নাথাকিলে তাই চিঞৰি থাকে, তো অকণমান সময় তাইক খাবলৈ দি তাইৰ ওচৰতে ৰখিলোঁ। আৰু এতিয়া ভিডিঅ'টো এডিট কৰিবলৈ একদম বাহনি পালোঁহি। ইয়াত গৰমটো ইমান নুঠে, বতাহ মাৰি থাকে, ঠাণ্ডা ঘৰতকৈ, সেইকাৰণে মই ইয়াতে আহি ভিডিঅ'বিলাক এডিট কৰোঁহি। ভিডিঅ'টোত 15 মিনিটৰ মান হ'ল গোটেইটো। মই এনেই ক্লিপকেইটা কাটি কাটি থৈছিলোঁ, বাকী তাৰে চাই অকণমান কাট কৰি দিব লাগিব। আৰু বাকী যোনখিনি মানে ভাল হয় সেইখিনিতে এতিয়া ভইচটো ৰেকৰ্ডিং কৰিব লাগিব। গোটেই 15 মিনিটৰ নালাগে, কিছুমানত এনেকৈ মাজে মাজে কথা কোৱা আছে, যোনখিনিত কথা কোৱা নাই সেইখিনিতে এতিয়া ভইচটো এড কৰোঁ। ছাগলজনী চিঞৰিয়ে আছে অথনিবা। খা খা খা, নোখোৱা হ'ল যে। কঠীয়াতলিৰ ওচৰতে ছাগলীজনী এৰাল দিবলৈ লৈ আহিছোঁ। মানুহ নাথাকিলে নাথাকেই, অকণমান দেৰি এৰাল দি চাওঁ, যদি চিঞৰি থাকে আকৌ লৈ যাবহি লাগিব। গোটেই ভিডিঅ'খিনি ৰাতিপুৱাৰ পৰা গধূলিলৈকে বেছিভাগ এইটো মোবাইলতে কৰা হয়। আৰু মই মোবাইলটো চাৰ্জ নাইকিয়া হৈ গৈছিলে হ'লে, তেতিয়া এই কথাখিনিকে মই কৈছিলোঁ, কিন্তু ভালকৈ ৰেকৰ্ড নহ'ল। ৰাতিপুৱা ভাত খোৱা আজি দেৰি, প্ৰায় মোৰ 12টামান বাজিলে। আৰু আজি টেঙা মোৱা, দাইল, আলু, এইফালে পিঁয়াজ এটা মই কাটি লৈছোঁ। আজি ৰাতিপুৱা সাঁজ এনেকৈ। আজি স্ক্ৰীন এখনো লগাই লৈছোঁ পিছফালে। স্ক্ৰীনত মোৰ 6টামান ভিডিঅ' আজি ৰেকৰ্ড কৰিব লাগিব। ষ্টেণ্ড সামৰি থ'লেও মোৰ ভিডিঅ' বনায়ো হ'ল। আৰু এতিয়া আহিছোঁ অথনি চাবোন দি থোৱা কাপোৰকেইটা ধুবলৈ। ৰ'দটো গ'লে আৰু কাপোৰ নুশুকাবই, সেইকাৰণে এতিয়া কাপোৰকেইটা ধুই লওঁ। চাবোন দি থোৱাই আছিলে।
ৰ'দটো বহুত চোকা, দেৰি হ'লেও বাৰু ইমান দিগদাৰ নাই, 2 ঘণ্টামানতে কাপোৰ শুকাই যায়। কাপোৰ ধুই কৰি হ'ল, এতিয়া আকৌ পিছফালে অকণমান ওলাই আহিছোঁ। পিছফালে প্ৰায় মানুহে ৰুই হৈছেগৈ আৰু আমাৰ এয়া বাৰীৰ কাষতে লাগি থকা মাটিকেইডৰা ৰুলে। অলপ এতিয়া সজালো ধৰিলে, এইকেইটা প্ৰথমেই ৰুইছিলে। ছাগলীকেইজনী চাবলৈ আহিছোঁ। কেতিয়াবা খুটি ঢিলাকৈ দিলে ইহঁতি যায়গৈ, তো সেইকাৰণে মাজে মাজে চাই থাকিব লাগে। আৰু এতিয়া যিহেতু চবৰে ৰুইছে আৰু ৰোৱা খালে খঙো কৰে। ৰ'দ পৰা নাই, ছাগলীকেইজনী ছাঁহতে আছে। মই গছৰ পাত কেইখিলামান আনি ইহঁতক দিলোঁহি। আৰু কলিয়ে মানুহ গ'লে বহুত ভাল পায়, তাই মানুহ নেদেখিলেতো চিঞৰিয়ে থাকে। তো এই ওচৰত অকণমান দেৰি বহিলোঁ, তাৰপৰা বাকীকেইজনীও চালোঁ, ৰ'দ পৰা নাই। আৰু এইফালে অলপমান কঠীয়া আছেগৈ আৰু বাকী প্ৰায় কঠীয়া শেষ হৈছেগৈ। ভাইটি স্কুলৰ পৰা আহিলে আৰু আহি মোবাইলত কম্পিউটাৰ ক্লাছলৈ যাবলৈ ওলাই আহিছোঁ। আৰু আহোঁতে বাটতে দেখিলোঁ আমাৰ ঘৰৰ ওচৰৰ খুৰা এজনে জাল বাই মাছ ধৰি আছে, দনিকণা, পুঠি মাছ। তেনেকৈ দুজনী এজনী আহি আছে। প্ৰত্যেক খুৰাতে অহা নাই, অকণমান সময় ৰখাই দেৰিকৈ বালে মাছ আহে। তো অকণমান সময় ইয়াতে ৰখি জাল বোৱা চালোঁ। আৰু এনেকৈ জাল বোৱা চাই ভালেই লাগে মাছ আহি থাকিলে। এই 2 নম্বৰ খুৰাত কেইজনীমান মাছ আহিলে, প্ৰথম খুৰাত মাছ অহা নাই হ'লে। সৰু সৰু মাছ, দনিকণা আৰু পুঠি। এইবাৰ ডাঙৰ পুঠি এজনী আহিছিলে। ক্লাছলৈ আহিলোঁ আৰু আহি আমাৰ পথাৰডোখৰ পাৰ হৈ চকিয়াল তিনিআলি পোৱাগৈ নাই আৰু পাম। আজি মই 5:40 মানত আহিছোঁ ক্লাছলৈ, অকণমান আজি দেৰি হৈছে অহাটো। আহি ক্লাছ পাই লেপটপটো অন কৰিবলৈ লৈছোঁ। তো বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোত ইমানেই আছিলে। কাইলৈ আকৌ নতুন এটা ভিডিঅ'ত লগ পাম। তো আজিলৈ বাই।